অসমৰ দুখন বিশেষ ঠাই দুয়োখনৰে সমস্যা যদিও পৃথক সমাধান কিন্তু একেটাই কি এই সমস্যা জানিবলৈ চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন দৃশ্য দেখি হয়তো অনুভৱ কৰিব পাৰিছে কিমান ভয়াবহ এই যাত্ৰা যি সময়ত আপোনাৰ সন্তানে শ্ৰেণীকোঠাত শিক্ষা গ্ৰহণ কৰে সেই সময়ত এই সকল ছাত্ৰ-ছাত্ৰীয়ে দৈনিক এনেদৰে বিপদসংকুল যাত্ৰা কৰে বিদ্যালয়লৈ শহর অঞ্চলের পৰা 500 মান ছাত্র আহো আমার নাও নির্দিষ্ট সময় অনুযায়ী আহিব নোৱাৰে আমি বিভিন্ন প্রবলেমৰ সন্মুখীন হওঁ নির্দিষ্ট সময় নহাৰ ফলত আমাৰ কেতিয়াবা প্ৰথম পিৰিয়ড ধৰিব নোৱাৰো আমি ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ জৰিয়তে মই এইটো ক'ব বিচাৰিছো যে আমাৰ বৰপেটা জিলাৰ উপায়ুক্তগৰাকীয়ে উপায়ুক্ত মহোদয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটা নিৰ্দিষ্ট সময় অনুযায়ী নাও আহে যেন আৰু নাওৰ ব্যৱস্থা কৰি দিয়ে যেন যাতে আমি ছাত্ৰ ছাত্ৰীসকলে নিৰ্দিষ্ট সময়ত স্কুলত আহি ভালদৰে লিখা পঢ়া কৰি আমি ভাই ভনীসকলে দেশৰ ভৱিষ্যত সুনাগৰিক হ'ব পাৰোঁ কলগাছিয়া মইনবৰী অঞ্চলৰ ছাত্ৰ ছাত্ৰী এইসকল উল্লেখযোগ্য যে বাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম মইনবৰী কিসমত মইনবৰীকে ধৰি কেইবাটাও অঞ্চলত দলং তথা ৰাস্তা ঘাটৰ সুব্যৱস্থা নথকাৰ বাবে দৈনিক বেকী নদীৰে এনেদৰে বিপদসংকুল যাত্ৰা কৰিব লগা হয় স্থানীয় ৰাইজে জনপ্ৰতিনিধিকো বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো সুফল নাপালে স্থানীয় ৰাইজে আমাৰ অসুবিধা হৈছে পাৰাপাৰৰ অসুবিধা আমি যেতিয়া ছাত্ৰসকলে আহোঁ তেতিয়া মানে টাইম মতো মানে মই নাও নাপাওঁ তেতিয়া লেট হয় আৰু যেতিয়া ক্লাছ আৰম্ভ হয় তেতিয়া আমাৰ এটাকৈ ক্লাছ নাপাওঁ প্ৰাৰ্থনাটো দিব নোৱাৰোঁ আৰু প্ৰত্যেক দিনাই নাৱত মানে ভাড়া দি আহিব লাগে আৰু যেতিয়া কঁৱালৰ ডাৱৰ আহে তেতিয়া মানে কিমান যে ভয় লাগে সেইটো আৰু ক'ব নোৱাৰোঁ চৰকাৰক আহ্বান জনাই আছোঁ আমি কিবা এটা ব্যৱস্থা কৰি দিব লাগে দলং দিব লাগে আমাক আনহাতে এয়া সামগুৰিৰ দৃশ্য যদিও নামত এখন দলং আছে সেইখনৰো অৱস্থা তথৈবচ এই দলংখন কিমান দূৰ বগাব লাগে শুনক খুদ স্থানীয় লোকৰ মুখেৰে কিহৰ দলং এখন বাঁহৰ দলং কোন নদীৰ ওপৰত আছে এইটো কলং নদীৰ ওপৰত আছে কেনেকুৱা অৱস্থা এই অৱস্থাটো বহুত বেয়া মানে কেনেকুৱা ধৰণৰ বেয়া হৈ আছে বেয়া মানে বহুতে বেয়া আৰু চালে গম পোৱা যায় যে এনেকুৱা কণ্ডিশ্যনত আমি অহা যোৱা কৰি আছোঁ আমাৰ ল'ৰা ছোৱালী বহুত অসুবিধাত ছাত্ৰ ছাত্ৰীসকলে কেতিয়াবা কি হ'ব কোনেও মানে নাজানে ইয়াতে আৰু কেনেকৈ পৰিব কেতিয়াবা কি পানী এনেকুৱা বাঢ়িয়ে কেতিয়াবা কমেও আৰু এটা বিশেষ কথা আমি দেখিলোঁ দলংখনলৈ বগাব লাগে নেকি দলংখনত হয় বগাব লাগে মানে দলঙৰ ওপৰত উঠিবলৈ বগাব লাগে হয় কিমান ওপৰলৈকে বগাব লাগে ওপৰত আছে 10 ফুট ওপৰত আছে তাৎপৰ্যপূৰ্ণ বিষয় যে দলংখনৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক ৰকিবুল হুছেইনৰ ওচৰত বাৰে বাৰে আবেদন নিবেদন কৰাৰ পাছতো সুফল নোপোৱাৰ অভিযোগ ৰাইজৰ অসমৰ এনেখন দলং আছে আমাৰ চেলগাঠি গাঁৱত আৰু সামগুৰি সমষ্টি কোহমতলী জিপি যোনখন দলঙত মানে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আৰু আমাৰ মহিলা ৰাইজ মানে বগাই মানে পাৰ হ'বলগীয়া হৈছে বগাই উঠিবলগীয়া হয় আৰু আমাৰ এইখিনিতে কেশৱ মহন্ত আমাৰ কলিয়াবৰ সমষ্টিৰ MLA মন্ত্ৰী তেওঁ বৰ্তমান তেওঁ অসম বিধানসভাৰ তেওঁ মন্ত্ৰী তেওঁকো আমি ৰিকুৱেষ্ট কৰিছিলোঁ আৰু এতিয়া ৰিকুৱেষ্ট কৰি আছোঁ যে এই দলংখন অতি সোনকালে 2021 চনৰ ইলেকশ্যনৰ আগতে আমাৰ এই দলংখন লাগে প্ৰকৃত দলংখন লাগে কাৰণ কলিয়াবৰ সমষ্টিৰ প্ৰায় জেগাত দলং হৈছে কিন্তু আমাৰ এইখন জেগাত হোৱা নাই মই মিছামুখ পাম বস্তিৰ ৰাইজৰ হৈ আপোনাক অনুৰোধ কৰি আছোঁ কেশৱ মহন্ত ডাঙৰীয়া আপুনি মন্ত্ৰী আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ যে এই দলংখন অতি সোনকালে আপুনি 2021 চনৰ বিধানসভা ইলেকশ্যনৰ আগতে আমাৰ দলংখন গতিকে এই দুইখন দৃশ্য দেখাৰ পাছত প্ৰশ্ন হয় উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰখনে প্ৰকৃততে উন্নয়ন কৰিব পাৰিছেনে কলগাছিয়াৰ পৰা নাজমুল হক আৰু সামগুৰিৰ পৰা দিগন্ত ভূঞাৰ ৰিপৰ্ট নৰ্থ ইষ্ট 7